মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল 1 অক্টোবৰৰ তাৰিখৰ পৰা আমাৰ নতুন SOP আহিব। গতিকে এই আজি 1 অক্টোবৰ আমি পৃথিৱীৰ বৃহৎ নদীদ্বীপ মাজুলীৰ প্ৰায় অসমবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ আগন্তুক পূজাৰ সময়ছোৱাকে ধৰি আমাৰ কেনেধৰণে পৰিচালিত হ'ব এইখিনি মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে আমি চৰকাৰৰ তৰফৰ পৰা জনাব বিচাৰিছোঁ। আমি বিভিন্ন পৰ্যালোচনা কৰি যোৱা সপ্তাহটোত যথেষ্টখিনি আমাৰ সংক্ৰমণ হ্ৰাস পাইছে। যোৱা সপ্তাহৰ আগত প্ৰায় 400 আছিল, যোৱা সপ্তাহত প্ৰায় 350 হৈছে। যোৱা কালিৰ দিনটোত আমাৰ আছিল 376 জন সংক্ৰমণ, অকল গুৱাহাটীতে আছিল 108 জন। ঠিক তেনেধৰণে এই গোটেইখিনিৰ কথা পৰ্যালোচনা কৰাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াত এতিয়ালৈকে আমাৰ কাৰফিউ চলি আছে ৰাতি 9 বজাৰ পৰা পুৱা 5 বজালৈ। এতিয়াৰ পৰা আমি কাৰফিউ নিশা 10 বজাৰ পৰা পুৱা 5 বজালৈ কাৰফিউ বলবৎ থাকিব আৰু নিশা 8 বজাৰ পৰিৱৰ্তে নিশা 9 বজালৈকে দোকান বজাৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠান খোলা থাকিব। এই ক্ষেত্ৰত হোটেল, ৰেষ্টুৰেণ্ট, ধাবা, ব্যৱসায় বাণিজ্যৰ প্ৰতিষ্ঠান, শ্ব'ৰুম, দোকান, বজাৰ, পাচলিৰ দোকান সকলোখিনি ৰাতি 9 বজালৈকে খুলি ৰখাৰ অনুমতি প্ৰদান কৰা হৈছে আৰু নিশা 10 বজাৰ পৰা পুৱা 5 বজালৈ কাৰফিউ বলবৎ থাকিব। ইয়াৰ উপৰিও আমি ইয়াৰ আগতে পিছত ইয়াৰ উপৰিও চিনেমা হল খোলা ব্যৱস্থা কৰা হৈছে। ঠিক এনেধৰণে বাকী সকলোখিনি ব্যৱস্থা যথেষ্ট শিথিল কৰি ৰাইজৰ ওচৰলৈ যোৱাৰ মুহূৰ্তত এটাই আহ্বান ৰাখিব বিচাৰিছোঁ, আপোনালোকে সকলোৱে ভেকচিন লওক, নিজৰ লগতে আনকো সুৰক্ষিত কৰক। এইটোৱে আজি আমাৰ আহ্বান। ধন্যবাদ।